ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজিৰ এই ভিডিঅ'টোত মই জনাম আসাম টি এমপ্লয়েজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনত খালী হোৱা বিভিন্ন পোষ্টৰ বিষয়ে। এই পোষ্টত কোনে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰাৰ লাষ্ট ডেট কি, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। কিন্তু তাৰ আগতে আপুনি যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মানে এছামিজ ফাণ্ডাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত খালী হোৱা প্ৰথম পোষ্ট হৈছে এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰ আৰু নেক্সট পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট। প্ৰথম পোষ্টটো মানে এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰ পোষ্টৰ বাবে টোটেল নাম্বাৰ অফ পোষ্ট খালী হৈছে 13টা আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, মানে আপুনি ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু আপোনাৰ 50% যদি মাৰ্ক আছে তেনেহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপাছত উল্লেখ কৰিছে ইয়াত আপোনাৰ চেলাৰী বা পে হ'ব আপোনাৰ 22,000 পৰা 87,000 পাৰ মান্থ। লগতে গ্ৰেড পে থাকিব 9,700, লগতে আদাৰ এলাউন্সেছ থাকিব। নেক্সট পোষ্ট মানে জুনিয়ৰ এছিষ্টেণ্ট, এই পোষ্টৰ বাবে টোটেল নাম্বাৰ অফ পোষ্ট খালী হৈছে 20 আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, মানে ছায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে উল্লেখ কৰিছে ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰৰ। আপোনাৰ কম্পিউটাৰৰ MS অফিচ, MS এক্সেল, পাৱাৰ পইণ্ট আদিৰ নলেজ থাকিব লাগিব আৰু লগতে উল্লেখ কৰিছে কম্পিউটাৰৰ টাইপিং নলেজ থাকিব লাগিব অসমীয়া ভাষাত। আৰু এই পোষ্টৰ বাবে আপোনাৰ চেলাৰী থাকিব 14,000 পৰা 49,000 ভিতৰত। তাৰপাছত উল্লেখ কৰিছে আপোনাৰ গ্ৰেড পে থাকিব 6,200 আৰু লগতে আদাৰ এলাউন্সেছ থাকিব। আৰু এই পোষ্টবোৰত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এজ হ'ব লাগিব 21 ইয়াৰৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু আপোনাৰ যদি SC বা STৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি 5 বছৰৰ ৰেহাই পাব, OBCৰ হ'লে 3 বছৰৰ ৰেহাই পাব আৰু আপুনি যদি PWD মানে পাৰ্চন উইথ ডিছেবিলিটি কেণ্ডিডেট হয় তেনেহ'লে 10 বছৰৰ ৰেহাই পাব। তাৰপাছত উল্লেখ কৰিছে এপ্লিকেশ্যন ফি দিব লাগিব এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰৰ বাবে 300 ৰুপিজ, যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট, আৰু যিসকল SC ST কেণ্ডিডেট সেইসকলে 200 ৰুপিজ দিব লাগিব। আৰু আপুনি এই টকাখিনি বেংক ড্ৰাফ্টৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব। আৰু আপুনি যদি জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপুনি 200 ৰুপিজ দিব লাগিব আৰু যদি আপোনাৰ SC ST চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি 100 ৰুপিজ দিলেই হ'ল। তাৰপাছত উল্লেখ কৰিছে যিসকল PWD কেণ্ডিডেট সেইসকলে কিন্তু কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। গাইজ এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো মানে ষ্টেণ্ডাৰ্ড ফৰ্মটো ভালদৰে ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পাছত আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্টখিনিৰ জেৰক্স কপি এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত গাঁঠি দিব আৰু গাঁঠি তাৰপাছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো প্ৰেৰণ কৰিব লাগিব পোষ্ট অফিচৰ জৰিয়তে। আপোনাৰ কি কি ডকুমেণ্ট লাগিব গোটেই ডিটেইলছ মই ডিছক্ৰিপশ্যনত লিখি দিম আৰু আপুনি অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিও তাৰ পৰা জানিব পাৰে। আপুনি কি কি লাগিব মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা একবাৰ চেক কৰি ল'ব, তাৰপাছত এপ্লাই কৰিব। আৰু আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো প্ৰেৰণ কৰিব লাগিব এই এড্ৰেছটো আপুনি এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, নাইবা ডিছক্ৰিপশ্যনৰ পৰা আপুনি এড্ৰেছটো কালেক্ট কৰি ল'ব পাৰে। এই পোষ্টত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2019। আপুনি 30 এপ্ৰিললৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।